হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসম চৰকাৰৰ শিক্ষা বিভাগে এক নতুন ঘোষণা জাৰি কৰিলে যে আজি মানে 15 মে'ৰ পৰা 14 জুনলৈকে সম্পূৰ্ণৰূপে বিদ্যালয় বন্ধ থাকিব। কাৰণ আমি সকলোৱে জানো যে গৰম বন্ধ ঘোষণা হয় 1 জুলাইৰ পৰা 31 জুলাইলৈকে। এইটো সম্পূৰ্ণৰূপে অসম চৰকাৰে বাতিল কৰি দিছে। কাৰণ কোভিড-19ৰ ভয়াৱহ অসমত ৰূপ দেখি তাৰ ওপৰত নিৰ্ভৰ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন ঘোষণা জাৰি কৰিলে যে আজি তাৰমানে 15 মে'ৰ পৰা 14 জুনলৈকে সম্পূৰ্ণৰূপে গৰম বন্ধ ঘোষণা কৰিলে। এই গৰম বন্ধ কেৱল মাত্ৰ ক্লাছ 1 to 12 লৈকে মানে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সম্পূৰ্ণৰূপে বিদ্যালয় বন্ধ থাকিব। পুনৰ কেতিয়া বিদ্যালয় খোলে এইটো কোভিড-19ৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে অসম চৰকাৰে সিদ্ধান্ত ল'ব। মই সকলোকে অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো যাতে সকলোলৈ শ্বেয়াৰ কৰে, যাতে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গম পায় যে 15 মে'ৰ পৰা অৰ্থাৎ আজিৰ পৰা 14 জুনলৈকে সম্পূৰ্ণৰূপে গৰম বন্ধ ঘোষণা কৰিলে অসম চৰকাৰে। আৰু পৰৱৰ্তী কালত যেতিয়া বিদ্যালয় খোলা হ'ব তেতিয়া কোনো ধৰণৰ গৰম বন্ধ দিয়া নহ'ব। ভিডিঅ'টো আজিৰ কাৰণে ইমানখিনি, ধন্যবাদ।